প্ৰিয় দৰ্শক, অনলাইন জোনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। গতিকে এই গুৰুত্বপূৰ্ণ বিষয় দুটানো কি, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব। গতিকে ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়ো আহক। নমস্কাৰ, মই জিন্তু দাস। আপুনি চাবলৈ আৰম্ভ কৰিছে অনলাইন জন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা আমাৰ সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ মামাই ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে তেওঁৰ নিৰ্বাচনী ভাষণত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা প্ৰথমটো হৈছে, এইবাৰ যিসকল ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী কৰিব বা হাই ছেকেণ্ডাৰীত তেওঁলোকে এডমিশ্যন কৰিব, তেওঁলোকৰ এডমিশ্যন বিনামূলীয়া হোৱাৰ লগতে তেওঁলোকৰ বেংক একাউণ্টত, অৰ্থাৎ যিসকল ছাত্ৰীয়ে এডমিশ্যন ল'ব এইবাৰ, তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকাকৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰিব। আৰু দ্বিতীয়টো হৈছে, যিসকল ছাত্ৰীয়ে ডিগ্ৰী পৰ্যায়তো এডমিশ্যন ল'ব বা নামভৰ্তি কৰিব, তেওঁলোকলৈও বিশেষ সুবিধা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু তেওঁলোকলৈও আৰ্থিক সাহাৰ্য প্ৰেৰণ কৰা হ'ব। আৰু যিসকলে ডিগ্ৰী লেভেলত তেওঁলোকে এডমিশ্যন ল'ব, তেওঁলোকলৈ 12,500 টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰা হ'ব। আৰু তৃতীয়টো হৈছে, যিসকল ছাত্ৰীয়ে এইবাৰ ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব, তেওঁলোকলৈও আৰ্থিক সাহাৰ্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সেই আৰ্থিক সাহাৰ্যৰ পৰিমাণ হৈছে 25,000 টকা। অৰ্থাৎ যিসকল ছাত্ৰীয়ে এইবাৰ ইউনিভাৰ্চিটিত নামভৰ্তি কৰিব, তেওঁলোকে 25,000 টকা আৰ্থিক সাহাৰ্য হিচাপে ৰাজ্য চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। এতিয়া আহোঁ গুৰুত্বপূৰ্ণ বিষয়টোলৈকে। মহিলা উদ্যমিতা অভিযান। আপোনালোকে ইতিমধ্যে সকলোৱে ফৰ্ম পাইছে বা সেই ফৰ্ম ফিল আপ কৰি আপোনালোকে ইতিমধ্যে জমাও কৰিছে। কিন্তু আমাৰ সকলোৰে মনত এটাই প্ৰশ্ন উদ্বেগ হৈ আছে যে এই যি আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ ফৰ্মসমূহ, অৰ্থাৎ লাখপতি বাইদেউৰ ফৰ্মসমূহ আমি জমা কৰিলোঁ, এই টকা আমি কেতিয়া আমাৰ বেংক একাউণ্টত পাম? যিসকল লাখপতি বাইদেউ আঁচনিত এইবাৰ নতুনকৈ তেওঁলোকে ফৰ্ম ফিল আপ কৰিছে, প্ৰথমতে কোৱা হৈছিল যে প্ৰথম পৰ্যায়ত 10,000 টকা সম্পূৰ্ণকৈ বিনামূলীয়াভাৱে 10,000 টকা ৰাজ্য চৰকাৰে আগবঢ়াব, অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগবঢ়াব। আৰু তাৰ লগতে 25,000 টকা, যি 25,000 টকাৰ 12,500 টকা ৰাজ সাহাৰ্য হিচাপে থাকিব। আৰু তাৰ পৰ্যায়ত অনুক্ৰমে 50,000 টকা পৰ্যন্ত লাভ কৰিব বুলি লাখপতি বাইদেউসকলক ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। আৰু যিহেতু প্ৰথম পৰ্যায়ত 10,000 টকা দিয়া হ'ব, তাৰপিছতে 25,000 টকাও লাভ কৰিব ৰাজ্যৰ যিসমূহ লাখপতি বাইদেউ আঁচনিত অন্তৰ্ভুক্ত হ'ব, সেইসকল মহিলাই 25,000 টকা পৰ্যন্ত লাভ কৰিব। তাৰপিছত পৰ্যায়ক্ৰমে এনেধৰণে ৰাজ্য চৰকাৰৰ পৰা যিসমূহ টকা আগবঢ়োৱা হয়, সেইসমূহ পাই থাকিব। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত এই দুটা আপোনালোকক গুৰুত্বপূৰ্ণ মন্তব্য, হিমন্ত বিশ্ব শৰ্মাই দিয়া গুৰুত্বপূৰ্ণ মন্তব্য আপোনালোকলৈ আগবঢ়ালোঁ। যদি সেই ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।